জুবিন দা আৰু জুবলি বাৰ মাজত কিবা প্ৰেমৰ সম্পৰ্ক আছিল নেকি জানিবলৈ আমাৰ এই ভিডিঅ'টো উপভোগ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পাৰিলে শ্বেয়াৰ কৰিব আৰু কাষতে থকা ঘণ্টা বুটামটো অল কৰি দিব ধন্যবাদ কিছুমানে হয়তো জানে আৰু বহুতে হয়তো নাজানে জুবিন দাৰ লগত মোৰ সংগীতৰ যাত্ৰা আৰম্ভণি কেনেকৈ হৈছিল কিন্তু তাৰ আগতে আমাৰ চিনাকি কেনেকৈ হৈছিল মই তাৰ পৰা অকণমান আৰম্ভ কৰিছো মই তেতিয়া ক্লাছ 3 জুবিন দাৰ অনামিকা এলবামটো ৰিলিজ হৈছে সেইটো বছৰতে আৰু সেই একেটা বছৰতে ৰনাংগী নামৰ বোলছবি এখনো মুক্তি লাভ কৰিছিল আৰু সেই ছবিখনত দুটি গীতত মই কণ্ঠদান কৰিছিলো চন্দ্ৰমধুৰীৰ ডিৰেকশ্যন আৰু ৰূপম তালুকদাৰৰ মিউজিক ডিৰেকশ্যন আছিল ৰনাংগীৰ অডিঅ' ৰিলিজৰ পিছত আমি চিনেমাখনৰ প্ৰমোশ্যনছৰ কাৰণে আমি বি বৰুৱা কলেজৰ কলেজ উইকত মই ৰূপম দাৰ লগত পাৰফৰ্ম কৰিব গৈছিলোঁ আৰু তাতে সেই ছবিৰ গীতসমূহো গাইছোঁ পাৰফৰ্মেন্সৰ পিছত মই ঠিক ওলাই আহিছোঁ যাবলৈ ওলাইছোঁ আৰু মা মই এনেকৈ ৰূপম দা ওলাই আহিছোঁ সেইখিনি সময়তে দীঘল চুলিৰ ল'ৰা এটা সোমাইছে আৰু জুবিন দা সোমাইছে সোমাওঁতে মোক ক'লে টিকলি ক'ত যাওঁ তেতিয়া মই ক'লো যে গান গালো হৈ গ'ল ঘৰলৈ যাওঁ তেতিয়া মোক ক'লে যাওঁৱে নেকি তেতিয়া কৈছে ঠিক আছে লগ পাম দে মই অকণমান আচৰটো হৈছোঁ কাৰণ মোক এতিয়া ফৰ্মেলি চিনাকি নাই কিন্তু যিহেতু অনামিকা অলৰেডি ওলাইছে আৰু মই মানে মোৰ জমোৱা পইচাৰে অনামিকা এলবামটো কেছেটটো কিনিছোঁ আৰু কিনি পেলাই আমি সদায় শুনো কিন্তু ভালো লাগিছে মোক চিনি পাইছে বুলি আৰু যিয়ে নহওক তাৰপিছত প্ৰায়ে জুবিন দাক লগ পাওঁ আৰু সেইটো সময়ত ইফ আই এম নট মিষ্টেকেন গুৱাহাটীত আটাইতকৈ কম বয়সীয়া ছিংগাৰ চাগে ময়ে আছিলোঁ তেতিয়া সৰু তেতিয়া আৰু বিভিন্ন জেগাত শ্ব' কৰোঁ কম্পিটিশ্যন কৰোঁ তো জুবিন দাক প্ৰায়ে লগ পোৱা হয় কেতিয়া ষ্টুডিঅ'ত লগ পাওঁ আৰু সেইখিনি সময়ত মিউজিচিয়ানসকল যথেষ্ট বহুতখিনি আগশাৰী মিউজিচিয়ানসকলো আমাৰ ঘৰলৈ যথেষ্ট অহা যোৱা তেওঁলোকৰ আছিল আৰু একেখিনি মিউজিচিয়ানে জুবিন দাৰ লগতো কাম কৰিছিল গতিকে তেনেকৈ জুবিন দাৰো আমাৰ ঘৰলৈ প্ৰায় অহা যোৱা হৈছিল প্ৰথম দিনাখন কেনেকৈ আহিছিলে এইটো মোৰ ভালকৈ মনত নাই কিন্তু তেনেকৈ আহোঁতে এটা খুব ঘনিষ্ঠ হৈ পৰিলে একেবাৰে ঘৰুৱা হৈ পৰিলে গতিকে যেতিয়াই তেতিয়া আহে কেতিয়াবা ৰাতি 2-3টাত আহি পেলাইও মাক কয় মাক মাহী বুলি মাতে মাহী ভাত বনাওচোন ভাত খাম লগত আৰু কোনোবা আহে তেনেকৈ কেইবাদিনো আহিছে কিন্তু একেবাৰে এটা ঘৰুৱা সম্বন্ধ এটা খুব ঘনিষ্ঠ ঘৰুৱা সম্বন্ধ এটা কেতিয়াও মই জুবিন দাক গান গাম বুলি কোৱা নাই বা জুবিন দাক মোক গান গোৱাব বুলি কেতিয়াও সেইবিলাক কথা কেতিয়াও ওলোৱাই নাই আৰু আগৰ পৰা জুবিন দাই মোক যথেষ্ট যোগাই মেলি থাকে গতিকে আমাৰ এই সৰু সুৰাকৈ কাজিয়া চাজিয়া লাগিয়ে থাকে সেয়া গ'ল তেনেকৈ চলি আছে তাৰপিছত কেইবছৰমানৰ পিছত মোক ৰাজাৰে এদিন ফোন কৰি পেলাই মোক ক'লে গল্ডিয়ে কথা পাতিব ক'লো অঁ কওঁ তেতিয়া গল্ডিয়ে ক'লে কি কৰি আছ মই ঠিক আগদিনাখন মোৰ এখন ফাংচন আছিলে মই ৰাতিপুৱা আহি পাইছোঁ গতিকে শুই আছিলোঁ মই ক'লো শুই আছিলোঁ কালি ফাংচন আছিলে কি আছিলে বাৰু তুমি ক'লো তেতিয়া মোক ক'লে শুই থাকিব নালাগে ওলাচোন মোৰ আজি ফাংচন আছিলে বঙাইগাঁৱত তই মোৰ লগত যাব লাগিব মই ক'লো যে মই নাযাওঁ দেই একো ৰিহাৰ্চেল নাই একো নাই এনেকৈ কেলৈ যাম বাৰু মই নাযাওঁ তেতিয়া গল্ডিয়ে ক'লে নহয় তই বলচোন আজি তই নগ'লে কিন্তু মই বেলেগ ফচিম কিন্তু তই যাবই লাগিব মই ক'লো মই নাযাওঁ দেই কি গান গাম কি কথা একো নাজানো ৰিহাৰ্চেল নাই মই যে একদম নাযাওঁ তেনেকৈ বুলি ক'লো গল্ডিয়ে ক'লে মই গৈ আছোঁ ক'লে ফোনটো থৈ দিলে মই শুই আছিলোঁ অকণ কানিয়া হৈ আছোঁ গতিকে 20-25 মিনিটমানৰ পিছত উঠিছোঁ উঠি মাৰ তালৈ গৈছোঁ মায়ে মানে বেডৰুমত কিবা কাপোৰ উলিয়াই আছে আলমিৰাৰ পৰা মই ক'লো মা গল্ডিয়ে ফোন কৰিছিলে বঙাইগাঁও যাব লাগে বোলে মই নাযাওঁ দেই ৰিহাৰ্চেল নাই একো নাই এনেকৈ গান নাপাওঁ ঠিক মই মাক কথাটো কৈ আছোঁ আমাৰ আগফালৰ দুৱাৰখন খোলাই আছিলে কোনটোৰ লগতনো জুবিন দা সোমাই পেলাই মাহঁতৰ ঠিক বিচনাৰ ওচৰতে চোফা এখন আছে পিছফালে সিফালে বহি আছে আমি গম পোৱা নাই মোক ক'লে যে মই আহি গ'লো তেতিয়া যাবই লাগিব আহিয়ে গ'ল যেতিয়া যাবই লাগিব উপায় নাই গ'লো বঙাইগাঁও কাজল গাঁৱত আছিলে তুৰন্ত যাওঁতে মই গল্ডিদাক কৈ আছোঁ মই কিন্তু একো ডুৱেট নাগাওঁ একো গান নাজানো একো নাই তেতিয়া গল্ডিদাক ছাৰে মোৰ পপুলাৰ ডুৱেটবিলাকতো গাবই লাগিব তই তেতিয়া এনেই সাধাৰণতে কি হয় প্ৰত্যেকগৰাকী অসমীয়াতে জুবিন দাৰ গীতবোৰ যেতিয়া ওলাইছে ইমান পপুলাৰ গীত আমি সদায় শুনি থাকোঁ আৰু ময়ো যিহেতু চব গীতবোৰ শুনোৱে গীতবোৰ এনেই শুনি মুখস্থ আছিলে কিন্তু কেতিয়াও সেইবোৰ গীত মই ষ্টেজত পাৰফৰ্ম কৰা নাই তথাপিও এতিয়া জুবিন দাৰ লগত গান গাবলৈ যাম ন সেইদিনাখন মোৰ ফূৰ্তি অকণমানো নাছিল খঙো উঠিছে ভয়ো লাগিছে যে ৰিহাৰ্চেল কৰা নাই এনেকৈ যাম আৰু ফাংচনলৈ অকণমান সেই এখন কনফিউজন ষ্টেট এটাত আছিলে আৰু যিয়ে নহওক মই হ'ব আৰু যি হ'ব দেখা যাব আৰু জুবিন দাটো তেনেকুৱা মানি কথাত নলয় কৰিব লাগিব মানে কৰিবই লাগিব গতিকে মোক ক'লে ডুৱেট গাব লাগিব চ' তেনেকৈ ৰিহাৰ্চেল নোহোৱাকৈ ডুৱেটো গালোঁ দীপকেজাৰ লগত ডিছকাছ কৰি পেলাই মই কেইটামান শ্ব'বোৰো গালোঁ আৰু শ্ব'খন খুব ভাল হ'ল ঠিক শ্ব' হৈ গ'ল আৰু তাৰপিছত আমি আকৌ গেষ্ট হাউচলৈ গ'লোঁ গৈ পেলাই যে কথা চথা পাতি আছোঁ তেতিয়া মই গৈ পেলাই সুধিলোঁ মই তই কেনেকৈ ভাবিলোঁ আৰু মই যে আজি গান গাব পাৰিম যদি আজি মই বেয়া গালোঁ তেতিয়া কি হ'লহেঁতেন তেতিয়া গ'লে মোক কৈছে ঠিক তাৰে 3 বছৰমান আগতে মই তেতিয়া ক্লাছ 8-9 মানত আছিলোঁ জোৰত তিনিআলিত এখন বহাগী বিদায় হয় এতিয়া ক'ভিডৰ কাৰণে লাষ্ট 2 বছৰমান হোৱা নাই কিন্তু সেইখন ৰাস্তাৰ ওপৰতে পাতে আৰু ৰাস্তাটো ব্লক কৰি পাতে আজিকালি জোৰত তিনিআলি মানে মেইন ৰোডটোৰ ফালে মুখ কৰি পাতে আগতে গীতানগৰৰ ফালে ফেচ কৰি পেলাই ষ্টেজখন আছিলে গতিকে সেইখন ফাংচনতে মই ইমান ডিটেইলছত এইটো কাৰণে কৰিছোঁ যিসকলে সেইখনৰ লগত জড়িত তেখেতসকলে বুজি পাব আচলতে চ' সেই শ্ব'খন মই কৰি আছিলোঁ মই কৰি থাকোঁতে ষ্টেজৰ ছাইডত কোনোবাই কিবা কৈ আছিলে নেকি কিবা উল্টা পুল্টা কথা কৈ আছিলে চাগে মই বোলে
মই বোলে গালি দিলোকে দম চম দিলো বোলে মোৰ ভালকে মনত নাই দেই কথাটো তাৰপিছত সেইখন শ্ব'তে জুবিন দাহঁত বোলে গাড়ীৰ ভিতৰত মনে মনে বহি শ্ব' চাই আছিলে চাই থাকোতে তেতিয়া জয়ন্ত দা আছিলে জয়ন্ত পাত্ৰ তো জয়ন্ত দাক বোলে সুধিলে এজনী কোন ইমান ষ্টেজত দম চম দি আছে তেতিয়া জয়ন্ত দাই ক'লে আমাৰ জুবলি আকৌ এনেকে বুলি ক'লে তেতিয়া কৈছে তাই ষ্টেজত ইমান দম চম দিয়ে নেকি তাই বেলেগ দম দেখোন তাই আচলতে মোৰ লগতে থাকিব লাগে তাই মোৰ লগত পাৰফৰ্ম কৰিব লাগে সেই কথাটো বোলে গলিতাই জয়ন্ত দাক কৈছিলে কথাটো তেনেকে ডিছকাশ্যন বিলাক হৈছিলে সেই কথাটো মই নাজানো সেইদিনাখন আমি যেতিয়া আমি বঙাইগাঁও শ্ব'খন কৰিলো তাৰপিছত গলিতাই কৈ আছে তেতিয়া মই ভাবিছিলো তোক মই কেতিয়াবা মোৰ লগত গান গাবলৈ ল'ম কিন্তু সেই কথাটো ভবাও 3 বছৰমান হৈ গ'ল সেই পাৰ্টিকুলাৰ বঙাইগাঁও শ্ব' দিনাখন গলিতাৰ লগত যিগৰাকী ফিমেল ছিংগাৰ গায় তেওঁ নাছিলে চ' সেইটো কাৰণে গলিতাই ভাবি আছিলে কাক ল'ম গলিতাই হঠাৎ বোলে মনত পৰিলে যে নহয় জুবলিক ক'ব লাগে চ' তেনেকে মই গ'লো যোৱাৰ পিছত গলিতাই ক'লে আচ্ছা শুনচোন আমাৰ নহয় আজি 4 দিনৰ নেক্সট 4 দিনৰ পিছত এখন দিল্লী শ্ব' আছে তাৰপিছত কেইবাখনো শ্ব' আছে তই মোৰ লগত থাকিব লাগিব তেতিয়া মই গলিতাই ক'লো এখন শ্ব' এনেকে কৰিলো চব এনেকে কৰিম নেকি ৰিহাৰ্চেল নাই একো নাই এনেকে মই নকৰো দেই তেতিয়া গলিতাই মানে শুনিবলৈ সময়ে নাই লগে লগে কৈয়ে দিলে মানে যে জুবলি আৰু এনেকে মাহীৰ টিকেটটো বনাই দিবি দিল্লী তাহাঁতিও যাব পৰহি এনেকে বুলি ক'লে তাৰপিছত মই ক'লো ৰিহাৰ্চেল নাই গলিতাই কৈছে প্ৰথমখন ৰিহাৰ্চেল কৰিলো ন হৈ গ'ল আৰু এই যি আৰম্ভ হ'ল তেনেকে আমি ইমান বছৰ একেলগে পাৰফৰ্ম কৰিলো তাৰপিছত বহুত বছৰ পাৰফৰ্ম কৰি আছো 4 বছৰ 5 বছৰৰ পিছত মই গলিতাক মাজে মাজে কওঁ যে গলিতা যিহেতু মোৰ মিউজিচিয়ানছখিনি আছে মোৰ বেণ্ডটো আছে মই এতিয়া অকলে পাৰফৰ্ম কৰোঁ নেকি গলিতাই কয় ৰচোন কৰিবি হ'ব দে একো নাই এটা কাম কৰিবি আমাৰ যেতিয়া একেলগে থাকে আমি একেলগে কৰিম আৰু যদি আমাৰ শ্ব' থাকে তই নিজৰবিলাক মিলাই দিবি আৰু সেই ঠিক তেনেকে মিলি আমি একেলগে 13 বছৰ পাৰফৰ্ম কৰিলো মানে এটা মোৰ লাইফৰ এটা গল্ডেন পিৰিয়ড মোৰ মিউজিকেল কেৰিয়াৰৰ এটা গল্ডেন পিৰিয়ড গতিকে আমি তেনেকে কৰিলো তাৰপিছত মই বেলেগকে পাৰফৰ্ম কৰা আৰম্ভ কৰিলো গলিতাও কৰিলে তথাপিও আমি যদিও বেলেগ বেলেগকে পাৰফৰ্ম কৰোঁ এতিয়াও বহুত জেগাত আমাক কিছুমানে বিচাৰে একেলগে আজি 2 বছৰ আগতে আমি লণ্ডন শ্ব' কৰিছিলো গলিতাও মোক একেলগে সকলোৱে বিচাৰিছে আৰু আমাৰ ৰেকৰ্ডিংছবোৰ বাকীবোৰ মিউজিকেল কামটো চলিয়ে আছে গতিকে আচলতে মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা এটা মুহূৰ্ত আহে যোনটোৱে সেই ব্যক্তিজনৰ জীৱনত এটা খুব ডাঙৰ ইম্পেক্ট এটা আনে আৰু এই গোটেই সময়খিনি দিছ ইজ দ্য মষ্ট ট্ৰেজাৰ্ড মমেণ্ট অফ মাই মিউজিকেল কেৰিয়াৰ যোনটো সদায় মোৰ লগত থাকিব এয়া আছিল জুবিন দাৰ মোৰ মিউজিকেল জাৰ্নিটোৰ বিষয়ে